হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱাই ভিডিঅ' কৰিলোঁ। এয়া বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ আগৰটো ভিডিঅ'ত মই কৈছিলোঁ যে মই ক'ত থাকোঁ, মই বৰ্তমান কি কৰি আছোঁ, এয়া দেখাবলৈ আজি চেষ্টা কৰিম। আৰু ভিডিঅ'টো শেষলৈকে চাব। মই বৰ্তমান বগীনদী বালিজানত লগৰজনৰ লগত হোটেল এখন খুলিছোঁ। হোটেলখন একেবাৰে হাইৱেৰ কাষতে আছে। ধেমাজি আৰু লখিমপুৰৰ মাজত আছে। এইফালে লখিমপুৰ যায় আৰু লখিমপুৰৰ পৰা আহিলে বাওঁ ছাইড হয়, ধেমাজিৰ পৰা আহিলে সোঁ ছাইড হয়। বাৰু চাওঁ আহক আমাৰ এই সৰু হোটেলখন। আপোনালোকে আহিব দেই আমাৰ হোটেলখনলৈ। এইয়া চাওক চাইনবৰ্ডখন, অভিনন্দন হোটেল এণ্ড ৰেষ্টুৰেণ্ট নামেৰে খুলিছোঁ আমি। আপোনালোকে পদুমণি আইথান আহি পাইছেনে? পদুমণি আইথানৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ আহি আমাৰ হোটেলখন পায়হি। এইয়া চাওক আমাৰ এই হোটেলখন। প্ৰথমে সৰুকৈ সাজিছোঁ বাঁহেৰে। আৰু কথাতে কয় নহয়, সৰুৰ পৰাই ডাঙৰ হয়। বাৰু চেষ্টা কৰিম কিমানটো আগবাঢ়িব পাৰোঁ। আশীৰ্বাদ কৰিব আপোনালোকে আগলৈ, যাতে এই সৰু হোটেলখনৰ পৰা আৰু ডাঙৰ হোটেল এখন হয়। আমাৰ ইয়াত থলুৱা খাদ্যই পোৱা হয়। আৰু অলপ মেৰামতি কৰিবলৈ আছে হোটেলখন। বেছিদিন হোৱা নাই হোটেলখন খোলা, আৰু সেইবাবে কাম অলপ বাকী আছে, হৈ থাকিব লাহে লাহে। আৰু বহুত দিনৰ পৰা ইয়াৰ ভিডিঅ' এটা দিম বুলি দিবলৈ সময় পোৱা নাই, যিহেতু আমি লগৰ দুজনে বনাই মেলি দিওঁ। আমাৰ ইয়াত ভাত বুলি কওঁতে আমাৰ অসমীয়া সমাজত প্ৰথম হৈছে ভাতেই। ভাতটোতো আমাক লাগিবই এক নম্বৰতে। ইয়াৰ লগতে ৰুটি, পৰঠা, চাহ ইত্যাদি পোৱা যায়। আচল কথাটো ক'বলৈ পাহৰিছিলোঁৱেই, মাছ মাংসটো আছিলেই। মাছ মাংসটোও পোৱা যায়। লাহে লাহে আৰু কিবা কিবি ৰাখিম বুলি ভাবিছোঁ। বাৰু যি কি নহওক, আমাৰ এই কিটচেনটো চাওঁচোন, মানে পাকঘৰটো চাওঁ, আমি য'ত আহাৰ বনাওঁ। এয়াই হৈছে আমাৰ এই পাকঘৰটো। ইয়াতে আমি বনাই মেলি দিওঁ। আৰু যদি মোৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে, ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব। কমেণ্ট আৰু লাইকেৰে উপচাই দিব। আৰু সেয়েহে আন এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। বাৰু যি কি নহওক, এইফালে চাওকচোন ঘৰ আৰু হোটেলখন লাগি আছে বুলি ক'লেও বেয়া নহয়। ইফালে হোটেল আৰু পিছফালে ঘৰ। আৰু মই ভিডিঅ' কৰি থাকোঁতে তেনেকৈ কাষ্টমাৰ ওলালেহি। এয়া ভাত খাই আছে কাষ্টমাৰে। এইফালে গাড়ীখন ৰখাই লৈছে আলি কাষতে। আৰু আবেলি পিছফালৰ পথাৰলৈ ওলাই গ'লোঁ। এইকেইদিন অসমত বহুত ডাঙৰ ৰ'দ, আৰু গৰমৰ কথাটো ক'বই নালাগে, হাই গৰমেই হৈ আছে। এই ৰ'দৰ তাপ পাই পানীবিলাক শুকাই গ'ল। যিহে ৰ'দ দিছে, গোটেই পানীবিলাক শুকুৱাই পেলাইছে। আৰু এয়া ক'ৰবাত এনেকৈ পানী ৰৈ আছে। এই পানী অকণমানতে মাছ আছে নেকি বুলি ভাবিছিলোঁ, পিছে নাই মাছ, মাত্ৰ পানীহে অকণমান আছে। মাছ আছিলে যদিও বগলীবিলাকে খাই পেলালে, গোটেই বগলীয়ে খোজ। আৰু এইফালে খুৰাজনে ৰোৱাৰ মাজতে পানী অকণমান আছিলে, সেই পানী অকণমানকে হেঁচো বুলি আহিছিলে। তাতে গৈ আছোঁ এয়া হেঁচি এটালে। আৰু মাছ ধৰাতে কথা, এয়া হেঁচনি খোলাত যোৱা মাছবিলাক এনেকৈ লৈ আহিছে। ঠাইভেদে নামবিলাক বেলেগ বেলেগ। এই হিচাবিলাক এনেকৈ হেঁচনি খোলা বুলিয়ে কওঁ। আপোনালোকৰ ফালে কি বুলি কয় তাকে জনাব। এনেদৰে আনি মেলিহে দিছে মাছ ধৰ বুলি। এনেকৈ ধৰা দেখি একেবাৰে সৰুকাললৈ মনত পৰিছে। তলত নামিবলৈ নিদিয়ে, তেনেকৈ ধৰ বুলি কয় যে তেনেকৈ। আৰু ধৰি মেলি এয়া ঘৰলৈ বুলি ওলাইছোঁ। এখন হাতে টিং আৰু কোৰ, আৰু আনখন হাতত মোবাইলটো লৈ গৈ আছোঁ। আৰু এইফালে চাওকচোন, ঘৰত গ্লাছ লগাই আছে। গ্লাছবিলাক এনেকৈ আঠা লগোৱা হৈছে। আৰু কেনেকুৱা লাগিছে জনাবচোন। এয়া পাল্লাৰ খিৰিকী হয়। ইয়াৰ ওপৰত মাত্ৰ আঠা অকণমানহে দিয়ে। সেই আঠাখনৰ জোৰতে ইমান ডাঙৰ গ্লাছ কেনেকৈ যে ৰৈ থাকে, মই ভাবিলে আচৰিত পাওঁ। বাৰু যি কি নহওক, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'লৈ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ বাই।